তো লাষ্ট টাইম মায়োপিয়া শিকিলো হয়নে তো আজি আহিল তোমাৰ হাইপাৰ মেট্ৰপিয়া বা দূৰদৃষ্টিগ্ৰস্ততা গ্ৰস্ততা নে গ্ৰস্থতা ঠিক আছে ওকে এতিয়া শুনিবা হাইপাৰমেট্ৰপিয়া বা দূৰদৃষ্টিগ্ৰস্ততা মানে কি দূৰৰ বস্তু দেখা পায় ওচৰৰ দেখা নাপায় এতিয়া শুনিবা এতিয়া হাইপাৰমেট্ৰপিয়াত কি এই বেমাৰটো শুনিবা তো এতিয়া প্ৰবলেমটো কি হয় আগতে কি হৈছিল তোমাৰ যে যদি এইটো চকু প্ৰতিবিম্ববিলাক ক'ত গঠন কৰিছিল অলপ আগতে গঠন কৰিছিল কৰিব লাগিছিল ক'ত ৰেটিনাত কৰিছিল আগতে ইবাৰ কি হ'ব তোমাৰ চকুৰ পিছফালে গঠন কৰে ঠিক আছে কিয় কিছুমানৰ ৰেটিনাখন কি হয় আগলৈ গুচি ৰেটিনা আগলৈ গুচি আহিব মানে কি ৰেটিনাখন গুচি আহিব নোৱাৰে দেচোন কি হয় অক্ষিগোলকটোৱে সৰু নৰ্মেলৰ ধৰা তোমাৰ যিটো শেপ থাকে কিছুমানৰ তাতকৈ সৰু হয় অক্ষিগোলকটো তাৰ ফলত ৰেটিনাখন আগত থাকে হয়নে সেইকাৰণে কি হয় তোমাৰ সেইকাৰণে কি হ'ব যে প্ৰতিবিম্বটো চকুৰ পিছফালে গঠন হয় ঠিক আছে তো এটা কাৰণ এইটো যে কি হয় কাৰণটো কি এটা কাৰণ হ'ল তোমাৰ এই বিকাৰৰ কাৰণটো কি যে অক্ষিগোলকটো সৰু অক্ষিগোলকটো কি হয় তোমাৰ সৰু হয় আৰু সেকেন্ড কাৰণ কি হ'ব পাৰে অক্ষিগোলকটো ধৰা নৰ্মেল ঠিক আছে মানে নৰ্মেল মানুহৰ এইখিনি এতিয়া আৰু কি কাৰণত তোমাৰ পিছফালে গুচি যাব পাৰে যদি লেন্সখন বেছি দীঘল হয়নে শকত হ'লে মই সিদিনা দেখাইছিলোঁ যে শকত হ'লে তোমাৰ কি হয় বেছিকৈ ভাজ কৰিব হয়নে নাই বেছি ডাইভাৰ্জ কৰিব তো ওচৰতে হ'ব যেতিয়া লেন্সখন বেছি দীঘলীয়া হ'ব কি হ'ব বহুত দূৰলৈ গুচি যায় তো সেইকাৰণে কি হয় চকুৰ পিছফালে গুচি যায় লেন্সখন যেতিয়া বেছি দীঘল হ'ব ঠিক আছে তো লেন্সখন বা লেন্সৰ আকৃতি দীঘলীয়া এই দুটা কাৰণত তোমাৰ কি হয় হাইপাৰমেট্ৰপিয়া হয় ঠিক আছে এতিয়া আহিল তোমাৰ সংশোধন কেনেকৈ কৰিবা তো প্ৰথম বিকাৰটো কি আছিল যে ধৰা হ'ল তোমাৰ যাৰ এইটো বেমাৰ আছে ওচৰৰ বস্তু নেদেখা আছিল হয়নে ওচৰৰ বস্তু দেখা নাপায় গতিকে আমি এতিয়া এটা সীমা লৈ ল'লোঁ যে এইটো ধৰা নিকট বিন্দুটো ইয়াৰ পৰা দূৰত দেখা পায় ইয়াৰ ওচৰৰবিলাক দেখা নাপায় এইটো সীমা ওচৰৰ বস্তু দেখা সীমা অৰ্থাৎ এইটো কি নিকট বিন্দু কাৰ যাৰ বেমাৰটো আছে হাইপাৰমেট্ৰপিক চকুৰ কি নিকট বিন্দু এতিয়া যদি লক্ষ্য বস্তুটো ইয়াত থাকে দেখা পাবনে প্ৰতিবিম্ব গঠন হ'বনে হ'ব মই ৰিজনটো কি ক'লোঁ মই ক'লোঁ কি যে কি হয় এই বিন্দুটোৰ পৰা কি হয় দেখা পায় পিছফালে এইটো সীমা ইয়াৰ পৰা দেখা পায় ইয়াতকৈ যদি দূৰত থাকে তাৰমানে এই বিকাৰটো কি আছিল যে দূৰৰ বস্তু দেখা পায় ওচৰৰে দেখা নাপায় তো এইটো সীমা ইয়াতকৈ ওচৰত দেখা নাপায় ইয়াৰ পৰা দূৰৰ ফালে দেখা পাব গতিকে যদি ইয়াত থাকে দেখা পাব গঠন হ'ব তোমাৰ প্ৰতিবিম্বটো ক'ত ধৰা ইয়াত আছে ইয়াত থাকিলে প্ৰব্লেম নাই ক'ত গঠন হ'ব ৰেটিনাত গঠন হ'ব মানে প্ৰব্লেমটো কেতিয়া আহে যেতিয়া ইয়াতকৈ বেছি ওচৰত গুচি যাব ধৰা এই বিন্দুটোৰ এটা নাম দিলোঁ নিকট বিন্দুৰ দিলোঁ ঠিক আছে
তো এইবাৰ মানে আঁকিম যাৰ বেমাৰটো হৈছে তাতকৈ যদি ওচৰত থাকে কি হ'ব হাইপাৰমেট্ৰপিক চকু হাইপাৰমেট্ৰপিক চকু তাৰ মানে কি হয় তাৰ লক্ষ্য বস্তুটো ইয়াত নাই ইয়াতকৈ দূৰতো নাই ওচৰত আছে ওচৰত থাকিলে দেখা নাপায় তো এতিয়া কেনেকৈ হ'ব লক্ষ্য মানে কি ছবিটো ধৰা ইয়াত আছে এইটো বিন্দুত আছে অৰ্থাৎ এইটোক অ' ডেছ দিলোঁ নামটো পিছত দি আছোঁ বাৰু যদি ইয়াত থাকে কি হ'ব ইয়াত থাকিলে কি হ'ব দূৰলৈ পঠাই দিব ঠিক আছে পিছফালে গঠন কৰিব ঠিক আছে ধৰিব পাৰিছা ক'লো কি যে তুমি ওচৰৰ বস্তু দেখা নাপায় তো ওচৰৰ এটা সীমা থাকিবতো যে এইখিনি ইয়াতকৈ ওচৰত দেখা নাপায় তাতকৈ দূৰত থাকিলে দেখা পায় তো সেই সীমাটো কি বুজিছেনে এই নিকট বিন্দুটো এইখিনি এইটো সীমা তাৰমানে ওচৰলৈ দেখা এইটো সীমা তাতকৈ দূৰত মানে কি হয় দেখা পায় ওচৰত দেখা নাপায় এইটো সীমাৰ পৰা দেখা পায় তাৰমানে সেই সীমাটোৰ নাম কি ধৰা হাইপাৰমেট্ৰপিক চকুৰ নিকট বিন্দু তাৰমানে এইখিনিৰ পৰা দেখা পায় ঠিক আছে তো সেইকাৰণে যিহেতু ইয়াত আছে এইবাৰ গঠন হৈছে ৰেটিনাত কিন্তু এইবাৰ কি হ'ল এইটো সীমাটো নাছিল জানো মই তলে তলে আঁকিছোঁ তো এইবাৰ কি হ'ল সীমাতকৈ ওচৰত গুচি গ'ল তো ওচৰত গ'লে কি আছিল ওচৰৰ বস্তু দেখা নাপায় তো কিয় দেখা নাপায় কাৰণ ইয়াত থাকিলে প্ৰতিবিম্বটো চকুৰ পিছফালে গুচি যায় চকুৰ পিছফালে গুচি গ'ল এতিয়া তাক সংশোধন কেনেকৈ কৰিম ধৰা ইয়াত আছিল বস্তুটো হয়নে ইয়াত আছিল অ' ডেছটো তো ইয়াক সংশোধন কেনেকৈ কৰিবা যদি মানে এইটো ছবি চোৱাচোন ধৰা তোমাৰ এইটো আছিল বা ইয়াৰ পৰা গৈছে ইয়াৰ পৰা গ'লে পিছফালে গঠন কৰিছিল পিছফালে গঠন কৰিছিল ইয়াক কেনেকৈ ঠিক কৰিবা আৰু বেছি ভাঁজ কৰিব নালাগিব জানো এইখিনি ভাঁজ কৰোঁতে সি দূৰলৈ গৈছে আৰু বেছিকৈ ভাঁজ কৰিলে ইয়াত লগ লগা চান্স আছে তো অভিয়াৰী কোনে কৰে কি লেন্সে কৰে উত্তৰ লেন্সে গতিকে যদি মই আগত এখন উত্তৰ লেন্স লগাওঁ ই কি হ'ব এইখিনিত অকণমান বেণ্ড কৰি নিদিবনে মানে ই এইখিনিত কি কৰিব বেণ্ড নকৰিবনে তো ই এইখন লেন্সো অকণমান বেণ্ড কৰিলে আৰু আমাৰ চকুৰ ভিতৰখনটো উত্তৰলে তো দুয়োখন লেন্সৰ সহায়ত কি হয় ৰেটিনাত গঠন হয় ঠিক আছে এই ছবিটো ইমান এতিয়া লেতেৰাকৈ নাকো তাত ঠিকমতে আঁকিম ঠিক আছে তো এতিয়া আছিল ইয়াত আমি কি লগালোঁ উত্তৰ লেন্স এখন লগালোঁ লগাৰ লগে লগে কি হ'ব এই যে পোহৰৰ ৰশ্মিটো গৈছিল সি কি কৰিব ই কনভাৰ্জ কৰিব অকণমান ভাঁজ কৰিব হয়নে এইখনে আকৌ অলপ ভাঁজ নকৰিব বুজিছেনে তো মুঠতে এনেকৈ কি হয় ৰেটিনাত গঠন হয় কিয় ইয়াতে আছে দেখোন প্ৰতিবিম্বটো বাৰে কি কৰিব শিফ্ট কৰিব ক'লৈ ইয়ালৈ শিফ্ট কৰিব কাৰণ ইয়াতহে দেখা পাওঁ আমাৰ ৰেটিনাখনটো চেঞ্জ কৰিব নোৱাৰে আগৰ নিচিনা গতিকে কি হ'ব প্ৰতিবিম্বহে কোৱা যায় লক্ষ্য বস্তুটো কি ইয়াৰ পৰা ইয়ালৈ শিফ্ট কৰিব অৰ্থাৎ কেনেকৈ তোমালোকে স্কেলেৰে আঁকিবা তাৰমানে ইয়াৰ মানে বুজি পাইছেনে ইয়াৰ পৰা ইয়ালৈ শিফ্ট কৰাই দিলে এইটো হ'ল সংশোধন হাইপাৰমেট্ৰপিক চকুৰ সংশোধন এইকেইটা আছিল তোমাৰ হাইপাৰমেট্ৰপিয়াৰ ৰশ্মি চিত্ৰ